কৰ পৰা পলাইছা, নিজৰ পৰা নে জীৱনৰ পৰা? এইবোৰ প্ৰশ্ন মোক নকৰিবা বৌ। এইবোৰ প্ৰশ্নৰ সমাধান বিচাৰি মই আহিছোঁ। জীৱনে তোমাক একো সমাধান দিব নোৱাৰে ৰাগিনী, মৃত্যুৱেই তোমাৰ সমাধান। এইটো লোৱা। নবুৱাৰী ঘৰ সোমাওঁতে এয়া কুলক্ষণীজন। পাছলৈ আৰু বা কি দেখিবলৈ হয়? বৌ, ৰাগিনী বৰ্তমান মোৰ অৰ্ধাংগিনী। মোৰ সন্মুখতে ৰাগিনীক ইমান বেয়াকৈ কেনেকৈ ক'ব পাৰি? অধীৰ, তুমি মোক এনেকৈ ক'ব পৰা হ'লা? বৰ দুখ লাগিছে অধীৰ। বৰ বেয়া সপোন এটা দেখিলোঁ। ৰাগিনী ভিতৰলৈ আহা, অধীৰ ভিতৰলৈ আহা। চাহ বানাওঁতে তোমাৰ ইমান দেৰি লাগে নে? লোৱা। তই চাহ আনিলি যে, বৌৰে কি উঠাই নাই নেকি? উঠিছে, বৌয়ে অকলেনো কিমান কৰিব। তোমাক চাহ দিবনে দাদাক ভাতে দিব? সেইকাৰণে ময়ে লৈ আহিলোঁ। হেৰ, আমি যেনিবা বোৱাৰী নাছিলোহে। দেউতাৰে স্কুললৈ যায়, তহঁতক টিফিন বনাই দিওঁ, শহুৰ শাহুৰক চাহ বনাই দিওঁ। ঘৰৰ বাকী বনৰ কথা নকওঁৱেই, মোৰ দেখোন সময় নোহোৱা নহৈছিল। তোমাৰ কথাত হোৱাহে। চাহ কাপ লোৱা। দে মা, চাহ লওক। তোমাৰ কাপোৰ নানিলা কিয়? যোৱা আনা একেলগে খাওঁ। আপুনি খাওকচোন, মই খাম দিয়ক। ৰ'দত গ'ল নেকি? নাই, ভাত খাই আছে। অৰু, মোৰ পাৰ্চটো ক'ত? গৈছোঁ।
অধীৰ শুনাচোন অধীৰ উঠা চাহ বাকিছোঁ নহ'লে চাহ ঠাণ্ডা হ'ব ৰাগিনী কি হ'ল হা শিল পৰা কাপোৰ দৰে থৰ লাগি আছে দেখোন অঁ আৰে ৰাগিনী ৰাগিনী হা কি হ'ল নাই একো ঘৰলৈ মনত পৰিছে কেঁচুৱাটো চাওঁ হাঁহি দিয়া যোৱা তোমাৰ চাহকাপ লৈ আহা ৰবা মই বৌৰ চাহকাপ দি আহোঁ তই উঠিলি তোৰ কাৰণে মই চাহ বনাওঁ মই যামগৈ এতিয়াই কিন্তু কিয় মামা মামীৰ কিবা বেমাৰ হৈছে নেকি নহয় অ' এতিয়া যেনো কথাবোৰ আগৰ দৰে হৈ আছে এই বিয়াখন বুলিয়েই আমিও জানো কম ফূৰ্তি কৰিলোঁ হয় কথাবোৰ যে ক'ত কি পাক লাগিল মই যে এই ৰহস্যৰ মাজতে সোমাই আছোঁ আৰু চাগে ওলাবও নোৱাৰিম কেতিয়াও বৌ আপোনাৰ চাহ থোৱা ইয়াতে ৰাগিনী হয় বৌ ৰাতিপুৱা উঠি বোৱাৰী সেয়া নকৰা আৰে হ'ব ধেমালি কৰিছোঁ তুমি দেখোন চিৰিয়াছ হৈ গ'লা ঘৰখনৰ ঠাইবোৰ যাতে সদায় এনেদৰে থাকে হে ভগৱান তুমি যাতে সদায় ঘৰখন সুখী কৰি ৰাখা তুমি চাহ খালানে ৰাগিনী নাই বৌ অধীৰক দি আপোনাক দিবলৈ আহিছোঁ যোৱা তোমাৰ কাপোৰ লৈ আহা একেলগে চাহো খাওঁ কথাও পাতোঁ অধীৰো মোৰ কাৰণে ৰখি আছে মই তাতে খাওঁগৈ নেকি অধীৰৰ লগত পাচিবৰে চাহ খাবা আজি মোৰ লগত খোৱাচোন ৰ'ব মই আহি আছোঁ কোৱা কি কৰিছা সময় যে পাইছা আৰে খং কৰিছা কিয় ব্যস্ত আছোঁ হ'ব তেন্তে ফোন ৰাখা নাই এতিয়া ফ্ৰী আছোঁ কোৱা কি খাবা কোৱা মই সন্ধিয়া লৈ যাম চিঙৰা আনিবা অ'কে মাই ডিয়াৰ অন্যহাক কিবা লাগে নেকি সোধাচোন তাই গ'লগৈ কি অঁ এনেকৈ হঠাৎ কিয় কি ৰং চাবলৈ থাকিব ইয়াত ঘৰত বা মামা মামীৰ কি অৱস্থা হৈছে সেয়া কোনে বুজিব রজনী ধূসর তমসা নামে চকুৰ পতাত ধুমুহাখনে তোমাৰ খোজৰ শবদে ভাঙে এই গান